নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগত জনাইছোঁ মোৰ আছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম যে আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া ওলাব। কাৰণ তাৰ ওপৰত মোক বহুতে কমেণ্টত সুধিছিল যে দাদা আমাৰ মেৰিট লিষ্ট এতিয়াও পোৱা নাই, বা আমি এই মেৰিট লিষ্টখন কেতিয়া পাম নাইবা কেতিয়া ওলাব, তাৰ বিষয়ে আজি এই ভিডিঅ'ৰ পৰা কমপ্লিটলি আলোচনা কৰিম। চ' প্ৰথম কথা হ'ল যে আপোনালোকৰ NSP যিটো ষ্টেটাছ আছে সেই ষ্টেটাছটো আপোনালোকে ৰেগুলাৰলি মানে চেক কৰি থাকক। কাৰণ যেতিয়া আপোনালোকৰ মেৰিট লিষ্ট আহিব তেতিয়াই আপোনালোকৰ তাতে এতিয়াতো মেৰিট লিষ্ট চিলেক্টেড ফৰ স্কলাৰশ্বিপ মেৰিট লিষ্ট তাতে ব্লাংক শ্ব' হৈ আছে। যেতিয়া মেৰিট লিষ্ট ওলাব বা মেৰিট লিষ্ট দিব তেতিয়াই আপোনালোকৰ যদি মেৰিট লিষ্টৰ চিলেকশ্যন হৈছে তেনেহ'লে তাতে য়েছ বুলি লিখা থাকিব, আৰু যদি আপোনালোকৰ মেৰিট লিষ্টৰ চিলেকশ্যন মানে হোৱা নাই তেনেহ'লে তাতে ন' লিখা থাকিব। এইটো হ'ল প্ৰথম কথা। আৰু দ্বিতীয়তে আপোনালোকৰ যেতিয়াই মেৰিট লিষ্টখন ওলাব তেতিয়াই মই এই চেনেলত ভিডিঅ'টো দি দিম, লগে লগে এই চেনেলত ভিডিঅ' আপোনালোকে পাই যাব। তাৰ কাৰণে কি কৰিব লাগিব, আপোনালোকে এই চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ অতি সোনকালে আপোনালোকে লাভ কৰে। আৰু এটা কথা, আপোনালোকৰ মানে বৰ্তমানে কাৰেণ্ট ষ্টেটাছটো কি হৈ আছে এতিয়া, আপোনালোকৰ কাৰেণ্ট ষ্টেটাছটো এতিয়া কি হৈ আছে আপোনালোকে মোক কমেণ্টত মানে জনাবচোন। কাৰণ কাৰো এতিয়া ষ্টেট লেভেল ভেৰিফিকেশ্যন এতিয়া হোৱা নাই। সেইকাৰণে মই কৈ দিছোঁ আপোনালোকৰ বৰ্তমানৰ কাৰেণ্ট ষ্টেটাছটো এতিয়া কি শ্ব' হৈ আছে সেইটো মোক কমেণ্টত জনাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।